আজি বনাবলৈ লৈছোঁ কলফুলৰ পকৰা। কলফুলৰ পকৰা বনাবলৈ প্ৰথমে লাগিব এটা কলফুল। কলফুলটো প্ৰথমে কাটি ল'ম। কলফুলটো ভালদৰে কাটি লোৱাৰ পিছত এতিয়া ধুই ল'ম। কলফুলটো কাটি ধুই লোৱাৰ পিছত এতিয়া লৈছোঁ অকণমান কলফুল, এটা পিঁয়াজ আৰু 3টা জলকীয়া। পিঁয়াজ এটা ল'লে হ'ব কাৰণ কলফুল থাকিব পকৰাত। এইদৰে মিহিকৈ কাটি হোৱাৰ পিছত জলকীয়াখিনিও কাটি লৈছোঁ। এতিয়া বাতি এটাত 4 চামুচ বেচন লৈ লৈছোঁ, অকণমান চ'ডা আৰু আন্দাজমতে নিমখ। গোটেইখিনি বস্তু ভালকৈ মিহলাই এতিয়া অকণমান পানী দি গুলি লৈছোঁ। বেচনখিনি গুলি লোৱাৰ পিছত তাত জলকীয়া, পিঁয়াজ আৰু কলফুলখিনি দি দিম আৰু পুনৰ মিশ্ৰণটো ভালদৰে মিহলাই ল'ম। মিশ্ৰণটো ভালদৰে মিহলাই হৈ লোৱাৰ পিছত এতিয়া এটা কেৰাহী জুইৰ ওপৰত পাতি দিম। অকণমান মিঠাতেল দি দিছোঁ। পকৰাকেইটা খুব কম তেলত বনাম, সেই কেৰাহীটোত এইদৰে তেলখিনি লগাই লৈছোঁ আৰু এতিয়া এটা এটাকৈ মিশ্ৰণখিনি দি যাম। তেলখিনি যাতে গোটেইকেইটা পকৰাতে লাগে সেইবাবে মই এইদৰে ঘূৰাই দিছোঁ। এটা ফাল ৰঙা হোৱাৰ পিছত লুটিয়াই দিছোঁ। এইদৰে লুটিয়াই ভালদৰে ৰঙচুৱাকৈ ভাজি লৈ এইকেইটা হৈ গ'ল। বাকী থকা মিশ্ৰণখিনিও আগৰ পদ্ধতিতে আকৌ তেলত দি দিছোঁ। আৰু আটাইখিনি পকৰা ভাজি হৈ গ'ল।